নমস্কাৰ বন্ধুসকল, কি খবৰ? সকলোৱে ভাল বুলি আশা ৰাখিছোঁ। আৰু কিয়নো মই চেনেললৈ বহুত স্বাগতম জনাইছোঁ। সকলো কি খবৰ? সকলোৱে ভাল বুলি আশা ৰাখিছোঁ। বহুত দিন পিছত আহিছোঁ ব্লগ তাত কৈছোঁ মানে আজি এজেগালৈ গৈ আছোঁ। লগত আহি আছে, তো বোকাৰ কাৰণে অলপ আহিবলৈ অসুবিধা হ'ল তাৰ। সেইকাৰণে সিহঁতক অলপ মোক থৈ আহিবগৈ আৰু সেইডোখৰ বাছত যামগৈ। বাছত গৈ তাত জেগাত ওলামগৈ আৰু দেখাবলগীয়া বস্তুটো দেখামগৈ। তাত থাকিম চাগে কেইদিনমান। তো তাত বলক যাওঁ। আৰু জেগাটো পাই এতিয়া আমি পনাহাকাটি জেগাটোলৈ পালোহি। তো ইয়াতে দলংখন পালোঁ, ভিউ চাই অলপ ভাল লাগিছে। অলপ এনেকৈ নাহোঁতো, তো প্ৰথম বুলি এনেকৈ আহিছোঁ আৰু বহুত দিনৰ মূৰত আহিছোঁ। পথাৰ ভিউ এই লগতো আহি আছে। তো এতিয়া আমি পথাৰ জেগাত পালোহি। এতিয়া ক'লৈ গৈছোঁ কৈ দিছোঁ বাৰু। মই মহং জেগালৈ গৈ আছোঁ, মহং বৰডুমচা। তো মহংত পাওঁতে কিমান দেৰি লাগে। এতিয়া এইফালৰ পৰা কৈছে, খুৰীদেউজনী কৈছে যে যদি 1টা বজাত মাইথাঙত পাবহি বোলে, তো বাছখন পাবহি। তাৰপৰা তাত পাওঁতে 2টামান 2:30 বাজি যাব। তো এতিয়া গৈ আছোঁ, এই পাবহি এতিয়া। আৰু ইয়াৰ পৰা আকৌ যাব লাগিব 5 কিলোমিটাৰমান। তো তাৰপৰা আকৌ গোটেইখিনি যাব লাগিব, ইয়াৰ পৰা আকৌ তালৈ যাব লাগিব। তো এতিয়া খোজকাঢ়ি গৈ আছোঁ আৰু আহি পাই গ'লোঁ ইয়াত মাইথান ৰাস্তাত। তো ইয়াত কেইটামান পইণ্ট দিছে। তো এই প্ৰস্তাৱখন দেখিলে যিহেতু এইটো আমাৰ হাকাটি তাত 10, 11, 12 তাৰিখে জানুৱাৰী 3দিনীয়া কাৰ্যসূচী পতা হৈছে। ভাগৱত আদি হ'লে ভাওনা আদিলৈকে চব সকলো আয়োজন কৰা হৈছে। তো তালৈ আপোনালোকে যাব। পাই এতিয়া মানে মাইথান ৰাস্তাত ৰখি আছোঁ। তো ঠাণ্ডা লাগিছে, মুখখন কঁপি গৈছে বাৰু। তাৰপৰা বাছখন আহি আছে, এতিয়ালৈকে পোৱাহি নাই, বহুত দেৰি হৈছে। বাছখন অহালৈকে ৰখি আছোঁ আৰু এতিয়া। মহং মহযাত্ৰা বহুত অভংগ পৰিছে দেই। মানুহ চাওক, ইমানে মানুহ হৈ গৈছে, বাপৰে কি ক'ম আৰু। মানুহ চাওক, মানুহ আৰু এখন পোষ্টাৰ হয়। আৰু এইখন মহঙৰ অসম মৰাণ সভা অধিৱেশন, য'ত মই গৈ আছোঁ। বেগবোৰ চিটত লগ ভৰাই দিবি দে ৰঙালাও সমূহ কি বোলে মোৰ সেইটো নাই নেকি? ফাইনেলি বাছৰ পৰা নামি এতিয়া আহি পাইছোঁহি। এইটো পোষ্টাৰ। এইফালে যাব লাগিব, বাছখন ৰখিলে। আমি এইফালৰ পৰা আহিছিলোঁ, তো এতিয়া মই এইফালৰ পৰা যাম। এতিয়া লাহে লাহে গৈ আছোঁ আৰু এতিয়া এইটো ৰাস্তা সোমাই কিনে গৈ আছোঁ লাহে লাহে। আৰু অলপ পিছতে পামগৈ আৰু লাগিব চাগে। খোজকাঢ়ি গ'লে মানে 10 মিনিটমান লাগিব বোলে। তো যদি বাইকত আহে তেনেহ'লে খুব বেছি 3-5 মিনিট। তো ৰাস্তাতে গৈ আছোঁ, এখন ফিল্ড, মহং ৰাস্তাৰ ফিল্ড। তো এখন ফিল্ডৰ এইটো ৰাস্তালৈ যাব লাগিব, বলক গৈ থাকোঁ। চৰি, এতিয়া ভিডিঅ'টো বেছি বাছৰ যিহে ভিৰ আছিলে, তো আচৰি আহোঁতে মেলোতে বহুতখিনি দিগদাৰ হ'ল, তেনেহ'লে ভিডিঅ' নকৰিলোঁ। তো এতিয়াতো ৰাস্তাতে গৈ আছোঁ আৰু দেখাই থাকিম।
আৰু যিটো ভিৰ বাপৰে পাণ জপাতি জাপিছে বাছত দেখিলে নহয় আগৰ ভিডিঅ'টো কাণখিনি ভাবিছিলোঁ সিমানখিনি চাগে নহ'লগৈ তো গৈ থাকোঁ নেকি এবাৰ মোৰ কাৰণে প্ৰথম আৰু যিটো মৰাণ হ'ব চাবলৈ আহিছোঁ আৰু কি দেখিম মই এনেকৈ নাই চোৱা মই মৰাণৰ বিহু এনেকৈ বহুতখিনি দেখা নাই কিন্তু ভিডিঅ' মোবাইলত চাওঁ কিন্তু এই চাবলৈ আহিছোঁ আৰু তো কেনেকৈ কি হয় চাম আৰু কি আপোনাকো দেখাম ময়ো চাম লগতে ব'লক গৈ থাকোঁ ফাইনেলি পাই গ'লোঁ খনিজক লগ পালোঁ আৰু এইজনী ধুন গৈ আছে কোন হয় খনিজক লগ পালোঁ তাৰপিছত এতিয়া খুৰীটোক লগ পামগৈ কিন্তু নাচৰ বহুত ফৰ্ম আছে নাচৰ ফৰ্মৰ ভিতৰত ভাৰতৰ সংগীত নাটক একাডেমীয়ে অসমৰ এটা স্কেল নৃত্যসমূহৰ ভিতৰত অসমৰ এতিয়া গৈ মেলি ভালকৈ ফ্ৰেছ হ'লোঁ তাৰপিছত দেখাম আৰু 2 hours later. এতিয়া জেগাটোলৈ গৈ আছোঁ ব'লক যাওঁ এতিয়া কেনেকৈ দৃশ্যবিলাক কিমান মনৰ ফিলিংছ কিমান প্ৰতিভা চাগে আজি দেখাম ভিডিঅ'টোৰ জৰিয়তে আহক যাওঁ কি হ'ল ভালে আছে ন এইটো গেট চাই এইবোৰ দেখাই দিয়ে ঠিকে আছে বহুত মজা ধুনীয়া আছে আহিব চাবলৈ আহিব বহুত ভাল লাগিছে আৰু বাবু তুমি চলা নাই ধন্যবাদ সকলোৱে মিলি আমাৰ এই কণ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এবাৰ হাত তালি দিয়কচোন ধুনীয়াকৈ তেওঁলোকে উৎসাহ পায় অ'কে থেংক ইউ বহুত সমবায় ক্ষেত্ৰ দিয়া আছে যদি সমাপ্ত কৰিব বিচাৰিছিলোঁ সমাপ্ত নহ'ল গতিকে কেইটামান প্ৰশ্ন আকৌ কৰিব লাগিব যাতে ফাৰ্ষ্ট ছেকেণ্ডত আমি বিচাৰি পাওঁ ইয়াত বনাইছে আৰু গোটেই ভৰপূৰ হৈছে তুমি কেতিয়া আহিলা মই হা কালি আহা কালি আহিছিলা হয় নাই অঁ এই গোটেইটো বনিলে ইয়াত ফটো মাৰিব পাৰিব কি ফটো মাৰি দিছে নেকি অঁ ফটো মাৰি দিছে এই নাই দিয়া চাগে কিন্তু ভিডিঅ' নাপাৰিব হা ভিডিঅ' নাপায় ন অঁ ফটো মাৰিব নাই দিয়া চাগে এইটো মৰাণৰ ফ্লেগ ইয়াত আৰু বনাইছে ন ইয়াত স্মৃতি তৰ্পণ ইয়াতে চলি এইফালে ফটো মাৰিবলৈ ভিউ মজা উঠে আৰু ভালো মানে বহুত ফটো মাৰিবলৈ ভাল এইটো ভাত খোৱা ঘৰ বনাইছে ইয়াতে খোৱা ব্যৱস্থা কৰা হৈছে কোন ঐ খুৰীদেউ ক'ল এইকেইটা খুৰীদেউ কিমান ভাত খাবা নাই খাবা ইয়াত চব গোটেইখিনি মানুহখিনি আহি কিনে গোটেই ইয়াত লাইন পাতিছে মানে ভাত চব্জি ল'বলৈ গোটেইখিনি লাইন পাতিছে থাল ল'ব লাগে আৰু ভাত সকলোৱে ভাতে লৈছে এনেকৈ লাইনকৈ পাতিছে চব্জি দিছে ভাত দি আছে মাংস দিছে মাছ দিছে তো এনেকৈ বহি মেলি খাই আছে যিমান পাৰে মানে আহিব পাৰে মানুহখিনি তো ইয়াত ধুনীয়াকৈ দিয়া হৈছে ইয়াত প্ৰতিজন মানুহেই মানে খাবলৈ আছে মই খাৱন্ত বহন্ত পূৰা এতিয়া ভাত খাই কিনে এতিয়া ওলাই আহিছোঁ এতিয়া জেগাবিলাক চাওঁগৈ আচলতে খোৱাটো মেইন হয় নাই সেইকাৰণে
এইটো আছে ন ৰাস্তাটো ভুল হৈছিলে এইটো ৰাস্তাতে মানে ধৰি লওক দোকানবিলাক মানে পিছফালে দিয়া আছে মানে পথাৰৰ মাজত দিয়া আছে দোকানবিলাক লাইন লাইনকৈ পাতিব দিয়া আছে এইফালে গোটেইখিনি বস্তু তাৰ দলং আছে তাৰে বহুতখিনি কি আছে মানে ফুল চুল আদি কৰি সকলো মণি মুকুতা আদিলৈকে গোটেইখিনি পোৱা যায় বস্তুবিলাক মানে ইয়াত প্ৰত্যেকটো বস্তু মানে ইয়াত বেচা কিনা দিয়া প্ৰদান ম'ম' চম' দিয়া হৈছে তাত মানুহখিনি আহিব এতিয়া ইয়াত পিছফালে মঞ্চখন পিছফালে হেৰি দিছে এইফালে চব এই মঞ্চৰ পিছফালে দোকানবিলাক দিবলৈ দিছে গোটেইখিনি লাইন লাইন পাতিছে ইয়াত গোটেই চব এইটো কি পপকৰ্ণ নেকি পপকৰ্ণ হৈছে পপকৰ্ণ হয় পপকৰ্ণ আদি সকলো দিয়া আছে কিন্তু এটা মেইন প্ৰব্লেমটো হৈছে কি এতিয়া গোটেই বোকা হৈ গৈছে দোকান গোটেই লাইট এইফালে বোকা এইফালে যাওঁ ন বহুত দোকান আছে যিটো মই ভিডিঅ' কলত দেখিছিলোঁ তাতকৈ ধুনীয়া কিন্তু বৰষুণৰ বতৰৰ কাৰণে অলপ জেকা হৈ গৈছে মাটিটুকুৰা আৰু পানী হৈ গৈছে আৰু খোজকাঢ়িবলৈ বহুত অসুবিধা হৈ গৈছে কফি বিক্ৰী কৰিছে তাৰফালে দোকান মণি মুকুতা বিস্কুট এইটো ম'মৰ দোকানচোন ইয়াত ৰাইজসকল ইয়াত ম'ম' পোৱা যায় ম'ম' এইটো লাইনত ম'ম' পাব ম'ম' পালে বিচাৰি পাব এইটো পাব তাৰপৰা এইফালে কি সেইটো বিৰিয়ানী পায় নেকি সেই গম পাইছা ইয়াত কি পাতিছে নহয় জানিছোঁ মানে ইয়াত কিয় বিৰিয়ানী দিছে নেকি পোৱা মাংস এইবিলাক দিছে আকৌ পুৰা মাংস এইটো পোৱা গাহৰি পোৱা মাংস খাই ভাল লাগিব বেষ্ট ইয়াত একদম গাহৰি পোৱা পুৰা মাংস পঢ়িম গৈ যাম দোকানবিলাক চালোঁ ইয়াত কিবা কাপ চাপ বালি চালি বিক্ৰী কৰিছে কিনা চব দোকান দি দিছে ন এতিয়া দলংখনলৈ যাম এতিয়া দলং শৰাই দলং চাম কি দলং জানো সেইখন চাওক অকণমান বেছি এইফালে দলংখন দেখিছে নহয় বেয়াত পিছল দেই এইটো ভালকৈ আহিব ইয়াত এইটো বৰ ভালকৈ আহিব অলপ বোকা গোটেইখিনি লাগি কিনে গোটেই পিছল হৈ আছে অলপ ভালকৈ চাই চিতি আহিব আৰু অলপ যাতে হাড় চাৰ মুখ চুখ নেভাঙে আৰু নাকটো নভগাকৈ কি মজা ভিডিঅ' কলত দেখি আছিলোঁ এতিয়া ৰিয়েলকৈ দেখি পালোঁ ন চাওক কি মজা ভিউ দেখিছে তেখেতে ভালকৈ টকো পাতৰে বনাইছে গোটেই টকো পাতৰ বনাইছে ইয়াত গোলকৈ লগাই দিছে গোল ঘেৰা কৰিছে এইবাৰ এইফালে ৰাস্তাটো কিমান দিনৰ ন এই দলং নেকি নদী পানী মাছ দেখিছে মাছ হয় মাছ আছে ইয়াত ফটো শ্বুট কৰিবলৈ বহুত মজা আছে আৰু ফটো মজা উঠিব ভিউ মজা লাগিব ইমান ধুনীয়া উঠিব নহয় আৰু এইফালৰ পৰা আহি কিনে তো এইফালৰ পৰা নামি যাব পাৰি ধুনীয়াকৈ মানে সুবিধা কৰি দিছে ধুনীয়াকৈ কিমান ধুনীয়াকৈ বনাই দিছে ডিজাইন টাইপৰ এটা ফটো শ্বুট ল'বলৈ বহুত ভাল জেগা মানে দৃশ্য এটা মানে অলপ ধুনীয়া কৰি তুলিছে এনেকুৱাই এটা লাগিছিলে বহুত ভাল এইটো হ'ল নামঘৰ য'ত সকাম নিকাম হৈ আছে তাতে নাম প্ৰসংগ কৰা হৈছে মানে এইফালে এইটো অলপ ভালকৈ আহিব দেই অলপ বোকা পানীও আছে এইফালে নাম প্ৰসংগ কৰা হৈছে লোৱা হৈছে এইফালে কি দিছে গঁৰাল মৰাণ দেখাইছোঁ বলক গঁৰাল দেখাইছোঁ মৰাণৰ ঘৰ গোটেই বোকা হৈ গৈছে ন পুৰা পানী বোকা বৰষুণ এতিয়া পানী নহ'ল গম পোৱা নাই বৰষুণটো দি দিলে ন দুদিন গঁৰাল দেখাই দিয়ে গঁৰাল দিয়া আছে আমি যে সোমাই আহিলোঁ কিবা কাম হৈ আছে চাগে ভাল আছে মই দেখাই দিওঁ এইটো ভঁৰাল এইটো গঁৰাল মৰাণ চব মৰাণ এইফালে নামঘৰ আছে এইফালে গঁৰাল আহিব বৰ মজা এটা ধুনীয়া দৃশ্য এটা দিছে
বৰ ধুনীয়া আহিব ভাল লাগিব এনেই ফুৰি ভাল লাগিব হয় নাই হয় নাই হা অঁ এইদিনাখনে কালি পুৱাৰপৰাতো সোমাব দিব ইয়াত। এটা কথা আপোনালোকৰ যদি পেচাব কৰিব লাগে তেতিয়াহ'লে বাট আছে দেখিছে না এই তালৈকে যাব ঠিক আছে এইখনে কেনেকুৱা লাগিছে ইয়াত তুমি আহি কিনে বহুত মজা। মজা লাগিছে ন অঁ তো এনে কেনেকুৱা ভিউ পাইছা তুমি ইয়াত আহি মানে কেনেকুৱা তোমাৰ মনৰ ইচ্ছা কেনেকুৱা মানে ফিল কেনেকুৱা হৈছে কেনেকুৱা ফিল হৈছে তুমি মানে একদম মৰাণ আৰু একদম খাটি অসমীয়া ফিল আহিছে। আমি পুনৰবাৰ জনাইছোঁ এতিয়াও যদি কোনোবা প্ৰতিযোগী অংশগ্ৰহণ কৰিব বিচাৰে তেওঁলোকে কোনো নামভৰ্তি কৰাৰ প্ৰয়োজন নাই চিধাই আহি তেওঁলোকে আসন গ্ৰহণ কৰিব আৰু এই পৰম্পৰাৰ আহিবলৈ বহুত ধুনীয়া ধুনীয়া গম পাইছা নাই বহুত ধুনীয়া ইয়াত আহিবলৈ ছোৱালীখিনি বহুত ধুনীয়া ছোৱালী চাব পাৰিব ধুনীয়া ছোৱালী আহিছে তাৰপৰা ইয়াত আৰু আৰু তাৰ জৰিয়তে সকলো মানে অংশগ্ৰহণ কৰিব পাৰিব যিকোনো কিবা এটা যদি আপুনি কিবা লওঁ বুলি কৈছে তেনেহ'লে ল'ব পাৰিব কিবা কুইজ কিবা আজি হৈ গৈছে কিবা নাচিব নহয় তেনেহ'লে আহিব ইয়াত যদি অংশগ্ৰহণ কৰিব বিচাৰে আহিব বহুত মজা আৰু তৰ্ক প্ৰতিযোগিতা বুলি ক'লে আমাৰ সকলোৰে মনত এটা ধাৰণা নাম ভৰ্তি কৰি দিলে হৈ গ'ল যে এইটো অকাট্য যুক্তিৰ সকলো কিবা প্ৰাইজ প্ৰশ্ন বা আপোনালোকক তাৰপৰা দিব কটাকটি আৰু ছোৱালীবিলাক বহুত ধুনীয়া আহিছে চাবলৈ আহিবা আৰু কোন আহিব নীলাখিনি আহিব ন আমাৰ নীলাখিনি আহিব নেকি অঁ আহিব চাগে অঁ 30 তাৰিখে আহিব চাগে 30 তাৰিখে 30 তাৰিখে অঁ লাষ্টৰ আগত 31 লাষ্ট হয় নহয় লাষ্টৰ আগৰ দিনাখন বোলো 30 তাৰিখে আহিব কি বুলি ক'ম আহিব অসমীয়াত? সকলোৱে দেই এটা ব'লা, ধৰক, যাওঁ। আহ, মাৰা বিচাৰোঁগে ন? আচলতে মাৰা আজি বিচাৰোঁগে। এই প্ৰতিযোগিতাত ব'লা। অংশগ্ৰহণ কৰা সপক্ষ বা বিপক্ষ সপক্ষ একোগৰাকী দৰ্শক শ্ৰোতা হিচাপে কাৰণ আজি এটা অতি গুৰুত্বপূৰ্ণ বিষয় এই কিবা অংশগ্ৰহণ কৰিবানে? চৰকাৰী পক্ষে অংশগ্ৰহণ কৰিবা? গৈ আছে হা সেয়া হৈছে ভিডিঅ' এবাৰ নাচিব ৰাষ্ট্ৰীয় দেই। শিক্ষা নীতি 2020 আপোনালোক সকলোৱে জানে যে আমাৰ দেশত এটা ব্যাপক শিক্ষা ব্যৱস্থা আছে যি শিক্ষা ব্যৱস্থাই আমাৰ সমগ্ৰ দেশখনৰ ভৱিষ্যত নিৰূপণ কৰিবৰ কাৰণে তেওঁলোকে সদায় কাম কাজ কৰি আছে চিন্তা কৰে নাওকোডাল আৰু চাই এই চিন্তা ৰাক্ষসৰ কৰি নিচিনা লাগিছে। নিয়মবিলাক সমাজত তেওঁলোকে প্ৰয়োগ কৰে কাৰেণ্ট লাগিছে আৰু তাৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলক হা পৃথিৱীৰ সকলো দেশৰ ছাত্ৰ ছাত্ৰীসকলতকৈ কি লাগে? উৎকৃষ্ট ছাত্ৰ কি গেম খেলা পায় 20 টকা প্ৰাইজ ন এইখিনি প্ৰাইজ পাব নেকি হা বঢ়িয়া ভাল বস্তু আছে খেলিবা নি হা খেলিবা নি মামা পিছে অলপ ফুৰি আহোঁগৈ ন ব'লা ফাইনেলি মই এতিয়া সোমাই গ'লোঁ ইয়াত এইটো অথনি দেখাম বুলি কৈছিলোঁ নে আধাশ হৈছিলে এতিয়া সোমাইছোঁ পাকঘৰটো নেকি অঁ এনেকৈ থাকে অঁ এই মুখখন মনে মনে লুকাই থৈছে দেখাবলৈ লাজ কৰি চাগে সেইকাৰণে মুখখন লুকাই থৈছে চাগে বিচনা আছে নাই আনলাও দি আছে ৱাও এইটো আনলা তাৰপৰা কৈ তুমি কৈ যাচোন আৰু এইটো এইটো আনলা ধোৱাচাং চাওঁগৈ এতিয়া ধোৱাচাং এইটো আনলা পিছন দেখিলে নহয় চালো ইয়াত ধুনীয়াকৈ পৰিলোঁ এতিয়া বাহিৰলৈ ওলাই যাওঁ এতিয়া এয়া আছিলে ইয়াৰ মৰাণ সভাৰ অসম মৰাণ সভাৰ যিবিলাক দেখালোঁ আৰু কাইলৈ আপোনাক দেখাই আছোঁ ভিডিঅ'ৰ জৰিয়তে আৰু পূৰা ফুল ভিডিঅ' আহি আছে ধামাকা ভিডিঅ' আহি আছে কাইলৈ আৰু আপোনালোকে চাই থাকিব আৰু আজিলৈ প্ৰতিশ্ৰুতি আজিলৈ
বাই আৰু ইয়াতকৈ ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম বোকা হৈছে তললৈ চাই যাব লগা হৈছে আৰু ইয়াতে এতিয়া থৈছোঁ বাই